আপুনি কি বিচাৰে, মদ নে গাখীৰ? পঢ়া শুনাই আপোনাক স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ ডিগ্ৰী দিব, ভাল চাকৰি দিব, ভাল ব্যৱস্থাপনাও দিব। কিন্তু জীৱনৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি জ্ঞান হোৱা দিনৰ পৰা মৃত্যুলৈকে চলিয়েই থাকে। ইয়ে আপোনাক ডিগ্ৰী নিদিয়ে, আপুনি জীৱনক ডিগ্ৰী দিবলগীয়া হয়। 100 টকা নোটটো এটকাৰ তুলনাত বহুত ডাঙৰ, কিন্তু এই 100 টকাৰ ভিতৰত 100টা এটকা সোমাই আছে। ঠিক তেনেকৈ আনৰ সফল জীৱনটো বহুত ধুনীয়া দেখি, কিন্তু তাৰ ভিতৰত সোমাই থাকে পৰিশ্ৰম, কষ্ট, সময়, হৰাজিকা, যিবোৰ আমি দেখা নেপাওঁ। জীৱনত ভালতকৈ বেয়াৰ প্ৰয়োজন বেছি। কিয় জানেনে? কাৰণ তেতিয়াহে আপুনি ভালৰ মূল্য বুজি পাব, যেতিয়া আপুনি বেয়াক একে কাষৰ পৰা দেখিব। সফলতাৰ প্ৰয়োজন আৰু আমেজ ল'ব বিচাৰিলে বিফলতাক আঁকোৱালি লওক। যদি সফলতাৰ চাবিকাঠি নিজৰ হাতত ল'ব বিচাৰে, তেন্তে বিফলতাবোৰক পকেট নতুবা পাৰ্চত ভৰাই থ'ব। আপুনি তেতিয়াহে কেতিয়াও বিপথে পৰিচালিত নহয়। মনত ৰাখিব, ঔষধৰ প্ৰয়োজন কেৱল বেমাৰতহে। ঠিক তেনেকৈ ভাল আৰু সুস্থ সফল জীৱন এটা তেতিয়াহে সম্পূৰ্ণ উপভোগ কৰিব পাৰি, যেতিয়া আপোনাৰ জীৱনত আপুনি তিতা কেঁহাৰ জুতি লৈ থ'ব। জানি ল'ব, যেনেকৈ পৃথিৱী এটা, সূৰ্য এটা, ঠিক তেনেকৈ আমাৰ জীৱনো এটা আৰু সিদ্ধান্তও এটাই। এতিয়া বাছনি আপোনাৰ। আপুনি ভাবি লওক, আপোনাক কি লাগে? আপুনি গাখীৰ বেছি মদ খাব বিচাৰে নে মদ বেছি গাখীৰ খাব বিচাৰে? কথাবোৰ এবাৰ ভাবি চাব, লগতে মন্তব্য কৰিবলৈ নেপাহৰিব। আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লগতে কাষতে থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিব। এনেকৈয়ে মোক সহযোগ কৰি যাব। ধন্যবাদ।